যোৱাকালি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এক সাক্ষাৎকাৰত জুনমনি ৰাভাৰ বিষয়ে আগবঢ়ালে এক বিশেষ মন্তব্য। জুবিন গাৰ্গে ক'লে যে জুনমনি ৰাভা তাই দুদিনৰ আগলৈকে মোৰ লগতে আছিলে, মোৰ চিকিউৰিটি হৈ আছিলে, বিশেষকৈ গৰিমাৰ লগত আছিলে। তাইক মই সোমাওঁতেই কৈছিলোঁ তই গৰিমাৰ লগত থাক। তাই গৰিমাৰ লগতে আছিলে ৰাতিপুৱালৈকে। সঁচাকৈ এইটো এটা দুখজনক কথা। বাকী কথা মই নাজানো কেনেকৈ কি হ'ল বুলি মন্তব্য আগবঢ়ালে জুবিন গাৰ্গে। বিহুৰ এই অনুষ্ঠানবোৰৰ মাজত অসমত কেইবাটাও ঘটনা ঘটি গৈছে। এগৰাকী আৰক্ষী বিষয়াৰ ৰহস্যজনক তেওঁৰ মৃত্যু হৈছে। চিকিৎসক দম্পতীয়ে অমানৱীয় কাৰ্য কৰিছে বুলি এতিয়ালৈকে যদি প্ৰমাণ হোৱা নাই, তেওঁলোক জেললৈ যাবলগীয়া হৈছে। তেনেকুৱা ঘটনাবোৰে আপোনাক মানসিকভাৱে অকণমান ক'ৰবাত দুখ দিয়ে নেকি? এতিয়া এই ছোৱালীজনী জুনমনি ৰাভা নেকি, তাই দুদিন আগত মোৰ লগতে আছিলে, মোৰ চিকিউৰিটি হৈ আছিলে, বিশেষকৈ গৰিমাৰ লগত আছিলে। তাই মানে সোমাওঁতে মই ক'লোঁ তই গৰিমাৰ লগত থাক। তাই গৰিমাৰ লগতে থাকিলে ৰাতিপুৱালৈকে। তো এইটো দুখজনক কথা এটা। এইটো বাকী কাহিনী মই নাজানো আৰু ক'ত কি কাহিনী, সেইবোৰ মোৰ দৰকাৰো নাই। আৰু এইবোৰ চাইক'লজিকেল কেছবিলাক আৰু সেইটো এতিয়া আইনে যেনেকৈ চাব, যি সূত্ৰ পাব, তথ্য পাব, সেইধৰণে তেওঁলোকে হেৰি কৰিব। মই এইবোৰ মাত নামাতো, খালি বেয়া কথা এইবিলাক।